নমস্কাৰ আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ এটা নতুন পাঠ প্ৰস্তুত কৰি উলিয়াইছো আমি আজি 14 নম্বৰ অধ্যায়ৰ শক্তিৰ উৎসসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বিচাৰিছো তেন্তে শক্তিৰ বিষয়ে আমি ক্লাছ 9 তে নৱম শ্ৰেণীতে প্ৰায়বিলাক কথা শিকি আহিছে ইয়াতে আমি শক্তিৰ বিভিন্ন উৎসবিলাকৰ লগত আজি আমি চিনাকি হ'ম বা সেই উৎসবিলাকৰ বিষয়ে আজি আলোচনা কৰিম শক্তিৰ বহুতো ৰূপ বা প্ৰকাৰ আছে আৰু শক্তিৰ এটা প্ৰকাৰক আন এটা প্ৰকাৰলৈ ৰূপান্তৰ কৰিব পাৰি শক্তিৰ কেতিয়াও সৃষ্টি বা বিনাশ কৰিব নোৱাৰি আমি জানো এইখিনি কথা নহয়নে বাৰু দৈনন্দিন জীৱনত শক্তিৰ এনে বহুত উৎস আমি ব্যৱহাৰ কৰো এতিয়া পৰম্পৰাগতভাৱে আমি ব্যৱহাৰ কৰা কেইটামান শক্তিৰ উৎস হ'ল যেনে জীৱাশ্মজাত ইন্ধনবিলাক উদাহৰণস্বৰূপে কয়লা পেট্ৰল এইবিলাক তাপভিত্তিক শক্তি প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুৎ শক্তি ইয়াৰ বিষয়েও জনাম এটুনু কেনে ধৰণৰ শক্তিৰ উৎস জলশক্তি প্ৰকল্প জৈৱ গেছ বায়ু শক্তি আমি ট্ৰেডিশনালি এইবিলাক শক্তিৰ উৎস আমি ব্যৱহাৰ কৰি আছো বৰ্তমান বা অতীজতে ইয়াৰে কিছু কিছু শক্তিৰ উৎস ব্যৱহাৰ কৰিছিলো গতিকে এইবিলাকক আমি পৰম্পৰাগত শক্তিৰ উৎস বুলি ক'ব পাৰো ঠিক তেনেকৈ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা শক্তিৰ উৎসসমূহৰ পৰিমাণ কমি অহা আৰু পৰিৱেশিক কিছুমান অসুবিধাৰ বাবে বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰা হৈছে আৰু তাৰ ওপৰত বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু তেনে ধৰণৰ কিছুমান কেইটামান বিকল্প শক্তিৰ উৎস হ'ল যেনে এটা সৌৰ শক্তি আমি এতিয়া দেখিছো লাহে লাহে সৌৰ শক্তিৰ প্ৰয়োগ হ'বলৈ ধৰিছে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি ভূতাপীয় শক্তি নিউক্লিয়াৰ শক্তি ইত্যাদি আমি আজি প্ৰথমতে পৰম্পৰাগত শক্তিৰ উৎসবিলাকৰ বিষয়ে চাই লম তাৰ পিছত ক্ৰমান্বয়ে এই যে ছাত্ৰ ছাত্ৰীসকলক জনাইছো এই পৰম্পৰাগত শক্তিৰ উৎসবিলাকত আহি পৰা কিছুমান অসুবিধাৰ কাৰণে কিছুমান বিকল্প শক্তিৰ সন্ধান কৰা হৈছে এই বিকল্প শক্তিৰ বিলাকৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাম তেন্তে আজি মূলত আমি কেইটামান আজিৰ ভিডিঅ'টোত পৰম্পৰাগত শক্তিৰ বিষয়ে আলোচনা কৰিম আৰু সিহঁতৰ লগত জড়িত কিছুমান বিষয়ৰ বিষয়ে আমি আলোচনা কৰিম তেন্তে এই শক্তি উৎসবিলাকৰ লগত জড়িত এটা খুব ধুনীয়া প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে অৱগত কৰি ল'ব বিচাৰিছো যেহেতু আমি শক্তিৰ উৎসৰ বিষয়ে কৈ আছো আৰু পৰীক্ষাসমূহত সদায় সুধি থকা এটা প্ৰথম প্ৰশ্ন যেটো কিতাপৰ প্ৰশ্নাৱলীত উল্লেখ আছে তাৰ বিষয়ে প্ৰথম জনাই ল'ব বিচাৰিছো তেন্তে প্ৰথম প্ৰশ্নটো সুধিছিল শক্তিৰ ভাল উৎস কি তেন্তে খুব ধুনীয়া এটা প্ৰশ্ন কোনবিলাক উৎসকনো আমি শক্তিৰ ভাল উৎস বুলি কম তেন্তে ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া বা কিছুমান গুণাগুণ থাকিব লাগিব উৎসটোক তেতিয়াহে আমি তাক ভাল উৎস বুলি কম বাৰু চাওঁচোন কেনে ধৰণৰ উৎসবিলাক হ'ব শক্তিৰ এটা ভাল উৎস হ'বলৈ কিছুমান বিশেষ গুণাগুণ থকা দৰকাৰ নিম্নলিখিত গুণাগুণ বিশিষ্ট শক্তিৰ উৎস এটাক শক্তিৰ ভাল উৎস বুলিব পাৰি যেটো সহজেই উপলব্ধ অৰ্থাৎ সহজে আমি পাব লাগিব তেনেকুৱা শক্তিৰ উৎসবিলাককে আমি ভাল উৎস বুলি কম এটো এটা গুণাগুণ যদি সহজে উপলব্ধ নহয় তাক বহু দূৰৰ পৰা আমি যদি আনিবলগীয়া হয় বা নাপায় তাক অতি কম বা তাৰ উপলব্ধ অতি কম পৰিমাণে তেনেবিলা শক্তিৰ উৎস কিন্তু ভাল নহব ঠিক তেনেকৈ দ্বিতীয় গুণাগুণটো থাকিব লাগিব যেটো প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰ পৰিমাণৰ কাৰ্য কৰে অৰ্থাৎ শক্তিৰ উৎস হলেই নহব যদি তাৰ পৰা পোৱা যিবিলাক কাৰ্য মানে সেই শক্তিৰ উৎসটোক আমি দহনি কৰো বা যি পদ্ধতিৰে তাৰ পৰা আমি কাম কৰিবলগীয়া আছে বা কামখিনি পাবলগীয়া আছে তেন্তে তেনেকুৱা কাম বা কাৰ্যৰ পৰিমাণ যদি কম হয় সেই উৎসটোৰ পৰা পোৱা তেন্তে সেইটো উৎস কিন্তু ভাল উৎস নহব গতিকে সৰ পৰিমাণৰ কাৰ্য কৰিব লাগিব তাকে হেতুকে কৈছো যেটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰ পৰিমাণৰ কাৰ্য কৰে তেনেবিলা শক্তিৰ উৎস ভাল উৎস যেটোৰ সঞ্চয় আৰু পৰিবহন সহজ খাদ্য গতিকে আমি তাক ট্ৰান্সপোৰ্টেশনটো বা তাক সঞ্চয় কৰাটো সহজ হ'ব লাগিব তেনেবিলাক উৎস ভাল হ'ব আৰু একেবাৰে শেষৰ গুণাগুণটো কোৱা হৈছে শক্তিৰ উৎসটো মিতব্যয়ী হোৱাটো আটাইতকৈ প্ৰয়োজনীয় গুণাগুণ অৰ্থাৎ মিতব্যয়ী হ'ব লাগিব কম খৰচী হ'ব লাগিব গতিকে এনে এই গুণবিলাক থকা উৎসবিলাকক আমি শক্তিৰ ভাল উৎস বুলি কম একেদৰে আৰু এটা প্ৰশ্ন আছে আমি দ্বিতীয় প্ৰশ্নটোলৈ যাম দ্বিতীয় প্ৰশ্নটোত সুধিছে ভাল ইন্ধন কি তেন্তে ভাল ইন্ধন হ'বলৈও কেইটামান গুণাগুণ দৰকাৰ গতিকে একে ধৰণৰ শক্তি উৎসৰ লগতে অলপ ৰিলেটেড উত্তৰটো তেন্তে ভাল ইন্ধনৰ কাৰণে আমি উত্তৰটো এনেদৰে দিম যি জ্বলোতে যথেষ্ট তাপ উৎপন্ন কৰে
গতিকে ইন্ধনটোৰ পৰা আমি যথেষ্ট তাপ পাব লাগিব, সেইটোৱে ভাল ইন্ধন হ'ব। যি জ্বলোতে কম ধোঁৱাৰ সৃষ্টি কৰে, ধোঁৱাৰ কথাও আছে, যদি তাপ দিছে কিন্তু ধোঁৱাৰ পৰিমাণ যদি অত্যাধিক হয় তেতিয়াও নহ'ব, কম ধোঁৱাৰ সৃষ্টি হোৱা হ'ব লাগিব। আৰু যি ইন্ধন সহজে উপলব্ধ, যেনেকৈ শক্তিৰ উৎসটো সহজে উপলব্ধ আছিল, গতিকে ঠিক তেনেকৈ সহজে উপলব্ধ হ'ব লাগিব, তেনেকুৱা ইন্ধনবিলাককে আমি ভাল ইন্ধন বুলি কওঁ। এবাৰ আমি তৃতীয় প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। একেলগতে আৰু এটা প্ৰশ্ন সুধিছিল, যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়? জেনেৰেলি আমি গম পাওঁ আগতে খৰিত ভাত বনোৱা হৈছিল, এতিয়া তাকে অলপ ওপৰলৈ গৈ আমি সাধাৰণতে LPG ব্যৱহাৰ কৰি আছোঁ। ই এক ধৰণৰ প্ৰাকৃতিক গেছ, গতিকে ক'বলৈ গ'লে সেইখিনি সহজ। আজিকালি ঘৰে ঘৰে LPG, নহয়নে বাৰু? তাৰ পৰা ধোঁৱা কম ওলায়, অতি সহজতে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এনে কিছুমান গুণাগুণ আছে, সেইকাৰণে আমাৰ উত্তৰটো হ'ব আহাৰ ৰান্ধিবলৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি, কাৰণ প্ৰাকৃতিক গেছৰ পৰা কম ধোঁৱাৰ সৃষ্টি হয় আৰু যথেষ্ট তাপ পোৱা যায়। তদুপৰি আজিৰ দিনত প্ৰাকৃতিক গেছৰ ব্যৱহাৰ কৰা আৰু পৰিবহণ সহজ খাদ্য হৈ পৰিছে। গতিকে উত্তৰটো একেবাৰে চিম্পল, জানেই আমি কিয়নো ব্যৱহাৰ কৰি আছোঁ তাৰ আঁৰত থকা কাৰণকেইটা এনেদৰে লিখিব। ঠিক আছে, এইবাৰ আমি কৈ আছিলোঁ যে আমি পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে আমাৰ অধ্যায়টোত মূলতঃ আলোচনা কৰিম। তেন্তে শক্তিৰ উৎসবিলাকৰ ভাল যিখিনি গুণাগুণ বা ভাল ইন্ধন হ'বলৈ বা ভাল এটা উৎস হ'বলৈ কি কি গুণাগুণ জানিলোঁ, এইবাৰ আমি পৰম্পৰাগত শক্তিৰ উৎসবিলাকৰ কথা পঢ়ি যাম। আৰু সেই উৎসবিলাকক আমি এটা এটা প্ৰশ্ন আকাৰত ইয়াত লিখি দিছোঁ, ছাত্ৰ ছাত্ৰীসকলে যাতে সেই কথাখিনি পঢ়াৰ লগে লগে গম পাব সেই যিবিলাক পৰম্পৰাগত শক্তিৰ উৎস আছিল সেইবিলাকনো কি বা তাৰ লগত জড়িত কথাবিলাকনো কি। গতিকে প্ৰথম এটা পৰম্পৰাগত শক্তিৰ উৎস জীৱাশ্মজাত ইন্ধন, কয়লা পেট্ৰলিয়ামৰ যিবিলাক ইন্ধন তাৰ বিষয়ে কৈছিলোঁ। গতিকে তাৰ পৰা এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে, এটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি দিছোঁ। তেন্তে দিছোঁ প্ৰশ্নটো, জীৱাশ্মজাত ইন্ধন কি? জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? আমাৰ কিতাপত জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহে লিখিবলৈ আছিল, কিন্তু কি বুলি নাছিল। গতিকে ছাত্ৰ ছাত্ৰীসকলক এটা এডিশ্যনেল কুৱেশ্যন লগতে লগাই দিছোঁ, কেতিয়াবা পৰীক্ষাত দি দিব পাৰে যে জীৱাশ্মজাত ইন্ধন কি বুলি সুধিব পাৰে। বাৰু জানিবৰ কাৰণেও দৰকাৰ, সেইকাৰণে প্ৰশ্নটো দিছোঁ। তেন্তে উত্তৰটো আমি এনেদৰে লিখিম, বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ ফলত মৃত্যু ঘটি পৃথিৱীৰ ভূভাগৰ তলিত বহু হাজাৰ বছৰ আবদ্ধ হৈ থকা জীৱসমূহৰ ৰাসায়নিকভাৱে পচন ঘটি ইন্ধনজাত সামগ্ৰীলৈ পৰিৱৰ্তন ঘটে, আৰু এইবোৰেই হ'ল জীৱাশ্মজাত ইন্ধন। বিভিন্ন প্ৰাকৃতিক পৰিঘটনা, ভূমিকম্পই হওক বা এনেধৰণৰ বিভিন্ন ধৰণৰ পৰিঘটনাৰ ফলত জীৱৰ যদি মৃত্যু ঘটে আৰু সেই জীৱবিলাক যদি মৃত্যুৰ পিছত পৃথিৱীৰ ভূগাভৰ তলিত সোমাই পৰে আৰু আবদ্ধ হৈ থাকে, আৰু এনেদৰে বহু বছৰ আবদ্ধ হৈ থাকিলে তাতে সেই জীৱসমূহৰ ওপৰত ৰাসায়নিকভাৱে কিছুমান অনুজীৱই ক্ৰিয়া কৰিব, আৰু ফলত অৱশেষত সেই জীৱসমূহৰ ৰাসায়নিকভাৱে পচন ঘটি তাৰ পৰা ইন্ধনজাত সামগ্ৰীলৈ পৰিৱৰ্তন হ'ব, আৰু যিবিলাক ইন্ধন তাৰ পৰা আমি পাম সেইবিলাকেই হ'ব জীৱাশ্মজাত ইন্ধন। গতিকে কয়লা পেট্ৰলিয়ামৰ সৃষ্টিৰ কথা ছাত্ৰ ছাত্ৰীসকলে জানে, গতিকে সেইবিলাক সেই জীৱৰ অস্ম অৰ্থাৎ জীৱাশ্মৰ পৰা পোৱা গৈছে, সেইকাৰণে এইবিলাকেই হ'ল জীৱাশ্মজাত ইন্ধন। এতিয়া এইবিলাকে আমি বিভিন্ন কাম কাজত ব্যৱহাৰ কৰি আছোঁ, পেট্ৰল, ডিজেল, কেৰাচিন বা কয়লা, নহয়নে বাৰু? গতিকে আমাৰ যি পৰিবহণ বৰ্তমান ব্যৱস্থাৰ গোটেই পৰিবহণ ব্যৱস্থা এই পেট্ৰলিয়ামজাত সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল। এতিয়া এই পেট্ৰলিয়ামজাত সামগ্ৰীসমূহৰ কিছুমান অসুবিধা আছে, গতিকে সেই অসুবিধাবিলাকনো কি কি পৰীক্ষাত সোধে। তেনে এক নম্বৰ অসুবিধাটো হ'ল কয়লা, পেট্ৰলিয়াম আদি জীৱাশ্মজাত ইন্ধন দহনৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি হয়। আমি জানো গাড়ী মটৰ ধোঁৱাৰ পৰা ওলোৱা যিবিলাক গেছ সি বায়ু প্ৰদূষিত কৰে, তেনে সেই গেছবিলাক ক'ৰ পৰা ওলাইছে? কয়লা পেট্ৰলিয়াম ব্যৱহাৰৰ ফলত বা তাৰ দহন ঘটি সেই গেছৰ সৃষ্টি হৈছে, যি গৈ আমাৰ বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছে। দ্বিতীয় কাৰণটো হ'ল জীৱাশ্মজাত ইন্ধন দহনৰ ফলত সৃষ্টি হোৱা কাৰ্বন, নাইট্ৰজেন, ছালফাৰৰ অক্সাইডসমূহে এচিড বৰষুণৰ সৃষ্টি কৰে। ঠিক তেনেদৰে তৃতীয় কাৰণটো হ'ল জীৱাশ্মজাত ইন্ধন দহনৰ ফলত সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইডে সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি কৰে। নৱম শ্ৰেণীত ইতিমধ্যে গম পাই আহিছে সেউজ গৃহ প্ৰভাৱ বা গ্ৰীণ হাউচ এফেক্ট কি। তেন্তে এই প্ৰভাৱৰ সৃষ্টি কৰা মূল গেছটো হৈছে কাৰ্বন ডাই অক্সাইড, আৰু যি উদ্ভৱ হয় বা যি সৃষ্টি হয় জীৱাশ্মজাত ইন্ধন দহনৰ ফলত।
আৰু চতুৰ্থ কাৰণটো আমি ক'ব পাৰোঁ জীৱাশ্মজাত ইন্ধনৰ পৰিমাণ হ্ৰাস ঘটিছে আৰু এই ইন্ধনসমূহ অনবীকৰণযোগ্য শক্তিৰ উৎস দিনক দিনে ব্যৱহাৰ কৰি অহাৰ কাৰণে ইয়াৰ পৰিমাণ কমি গৈছে আৰু এইবিলাক অনবীকৰণযোগ্য শক্তিৰ উৎস অৰ্থাৎ এইবিলাকৰ নবীকৰণ নহয় অৰ্থাৎ ৰিনিউ নহয় আমি এইবিলাকক নিজে পুনৰ উৎপাদন কৰি ল'ব নোৱাৰোঁ যাৰ কাৰণে এইবিলাক ভৱিষ্যতে লুপ্ত হোৱাৰ সম্ভাৱনা আছে গতিকে এইবিলাকেই হ'ল জীৱাশ্মজাত ইন্ধনৰ অসুবিধা এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম আন এটা আমাক পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা শক্তিৰ উৎসৰ বিষয়ে কৈছিল তাপভিত্তিক শক্তিৰ প্ৰকল্প তাৰ পৰা এটা প্ৰশ্ন দিছোঁ তাপভিত্তিক শক্তিৰ প্ৰকল্পসমূহত কেনেদৰে শক্তি উৎপাদন কৰা হয় তেন্তে প্ৰশ্নটো পঢ়িলেই ছাত্ৰ ছাত্ৰীসকলে জানিব আচলতে এই তাপভিত্তিক শক্তি প্ৰকল্পনো কি শক্তি কেন্দ্ৰসমূহত পানী উতলাই বাষ্প উৎপন্ন কৰিবলৈ প্ৰতিদিনে বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰা হয় যাৰ ফলত বাষ্প ওলালে গতিকে এনেদৰে শক্তি কেন্দ্ৰসমূহত উৎপন্ন হোৱা এই বাষ্পৰ দ্বাৰা টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আৰু আমাক সুধিছিল যে কেনেদৰে বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আচলতে উত্তৰটো হ'ব যে জীৱাশ্মজাত ইন্ধনবিলাক দহন কৰোঁতে শক্তি কেন্দ্ৰবিলাকত বৃহৎ পৰিমাণৰ বাষ্প ওলায় আৰু এই বাষ্পৰ দ্বাৰা যাতে টাৰবাইন ঘূৰাব পাৰিব আৰু টাৰবাইন ঘূৰালে আচলতে টাৰবাইনটো ঘূৰিলেই নহ'ব ইয়াৰ আঁৰত এটা কথা লুকাই আছে বিদ্যুৎ চুম্বকীয় আৱেশ যিটো ইয়াৰ আগৰ চেপ্টাৰটোত দিয়া হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া অৰ্থাৎ আমি যদি কোনো এডাল পৰিবাহীৰ ওচৰত তাৰ চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন কৰিব পাৰোঁ এতিয়া টাৰবাইনটো ঘূৰাই তাৰ স্থাপন কৰা চুম্বক ক্ষেত্ৰ আচলতে পৰিৱৰ্তন কৰে যাৰ সেই বাষ্পখিনিয়ে টাৰবাইনটো ঘূৰাই দিয়াৰ কাৰণে তাতে চুম্বক বা তেনেধৰণে সেই ঘূৰ্ণনৰ ফলত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন কৰায় আৰু তাৰ ফলত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে বিদ্যুৎ শক্তি সৃষ্টি কৰে বাৰু আগৰ চেপ্টাৰটোৰ কথাখিনি যদি ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে তেন্তে বিশেষ দীঘলীয়া নকৰিলেও বুজি পাব আচলতে কেনেকৈ টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে বাৰু আমি জানিলোঁ তাপভিত্তিক শক্তি প্ৰকল্পৰ বিষয়ে এবাৰ আমাৰ আন এটা পৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে দিছিল জলশক্তিৰ বিষয়ে আমি দেখিছিলোঁ প্ৰথম পাঠটো আৰম্ভণিতে কৈছিলোঁ আন এটা পৰম্পৰাগত শক্তিৰ উৎস জলশক্তি তাৰ পৰা প্ৰশ্ন এটা আহিব পাৰে জলশক্তি প্ৰকল্পত কেনেদৰে বিদ্যুৎ শক্তি উৎপাদন কৰা হয় বাৰু উত্তৰটো চাই লওঁ জলশক্তি প্ৰকল্পসমূহত নদীত যথেষ্ট উচ্চতাত বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক বাধা দিয়া হয় আৰু জমা কৰি ৰখা হয় বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বোৱাই বান্ধৰ পাদদেশত থকা টাৰবাইন ঘূৰাই বিদ্যুৎ চুম্বকীয় আৱেশ ক্ৰিয়াৰ ভিত্তিত বিদ্যুৎ শক্তি উৎপাদন কৰা হয় নদী এখন বৈ আছে সেই নদীখনৰ উচ্চতাত মানে পাহাৰ বা য'ৰ পৰা বৈ আহিছিল সাধাৰণতে পাহাৰ তাৰ পৰাই বৈ আহে সেই যিটো পাহাৰৰ পৰা বৈ আহিছিল বা সেই উচ্চতাটোত ওখ অংশটোত এটা বান্ধ নিৰ্মাণ কৰি নদীখনৰ পানীক বা পানীৰ প্ৰবাহক বাধা দি জমা কৰি ৰখা হয় আৰু তাৰপিছত সেই বান্ধ খুলি দি বা বান্ধৰ ওপৰৰ স্তৰৰ যিখিনি পানী হ'ব বৰষুণ দি থাকিলে পানী জমা হৈ যেতিয়া ওপৰ স্তৰ পাব তাক পাইপৰ যোগেদি বোৱাই আনিব আৰু বোৱাই আনি তাৰ পাদদেশত মানে তলত এটা টাৰবাইন স্থাপন কৰা থাকিব আৰু সেই টাৰবাইনটোৰ ওপৰত যদি পানীখিনি পৰিবলৈ দিয়া হয় তেন্তে পানীৰ ফ'ৰ্চটোৱে পানীৰ গতিয়ে টাৰবাইনটো ঘূৰাব আৰু একেদৰে বিদ্যুৎ চুম্বকীয় আৱেশ ক্ৰিয়া মানে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন ঘটাব পাৰিম টাৰবাইনটো যিহেতু ঘূৰিছে আৰু এই আৱেশৰ বিষয়ে অলৰেডি কৈছোঁৱে মই অলপ ছাত্ৰ ছাত্ৰীসকলে আগৰ চেপ্টাৰটোত ইয়াৰ বিষয়ে যদি জানি আহিছে তেন্তে বিশেষ কোৱাৰ প্ৰয়োজনীয়তা নাথাকে আৰু তাৰ ভিত্তিতে বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আৰু এনেধৰণে যিবিলাক হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট বা জলশক্তি প্ৰকল্পবিলাকত ডেম বনাই মানে বান্ধ বনাই বা নদী বান্ধ প্ৰস্তুত কৰি বিদ্যুৎ শক্তি উৎপাদন কৰা হয় এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ গৈছোঁ আমি বৰ্তমান জানো নদী বান্ধৰ বিভিন্ন ধৰণৰ আন্দোলন হৈ আছে বা নদী বান্ধৰ কোনোজনে কয় উপকাৰী বুলি কোনোজনে ইয়াক অপকাৰী বুলিও কয় বাৰু যিয়ে নহওক আমাৰ কিতাপত নদী বান্ধৰ ফলত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি আছে এতিয়া এই যিটো প্ৰশ্ন উত্তৰ দিছোঁ এই প্ৰশ্নটোৰ সম্পৰ্কে বা নদী বান্ধে কি সমস্যাৰ সৃষ্টি কৰে আমাৰ বৰ্তমান চলি থকা বিজ্ঞানৰ কিতাপখনৰ শেষৰ চেপ্টাৰটোতো ইয়াৰ বিষয়ে উল্লেখ আছে গতিকে সেইখিনি কথা আৰু এইখিনি কথা একেধৰণৰ কথা গতিকে ইয়াত পঢ়ি যোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে সেই শেষৰ পাঠটোত ইয়াৰ
একে ধৰণে ইয়াৰ প্ৰশ্ন যদি আহে উত্তৰ দিব পাৰিব। বাৰু কি সমস্যাৰ সৃষ্টি হয় চাওঁ। নদী বান্ধৰ ফলত পৰিৱেশিক, সামাজিক আৰু অৰ্থনৈতিক তিনি ধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে। কিন্তু প্ৰথম চাওঁ পৰিৱেশিক মানেনো কি। পৰিৱেশিক সমস্যা। নদী বান্ধ নিৰ্মাণস্থলীত যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে প্ৰচুৰ জৈৱ বৈচিত্ৰতাৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে। তদুপৰি পানীত ডুবা গছ-গছনিবোৰ বায়ুহীন অৱস্থাত পচি মিথেনৰ দৰে সেউজগৃহ গেছ উৎপন্ন কৰে। গতিকে এই সমস্যাটো হ'ল পৰিৱেশিক সমস্যা। দ্বিতীয় সমস্যাটো কওঁ সামাজিক সমস্যাৰ বিষয়ে। নদী বান্ধ নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা প্ৰায় লোকসকলে ক্ষতিপূৰণ আৰু পুনঃ সংস্থাপনৰ পৰা বঞ্চিত হয়। গতিকে এইটো হ'ল আমাৰ সামাজিক সমস্যা। আৰু তৃতীয়টো হ'ল অৰ্থনৈতিক সমস্যা। নদী বান্ধ নিৰ্মাণত যথেষ্ট অৰ্থ যথেষ্ট টকা পইচা লাগে। এটা লাখ বা কোটি টকাৰ প্ৰজেক্ট হয় নদী বান্ধবিলাক, আৰু উপযুক্ত লাভ নোহোৱাৰ বাবে জনসাধাৰণ অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হয়। আচলতে দেশ এখনে বা চৰকাৰ এখনে নদী বান্ধ যেতিয়া বনায় তাতে যিখিনি টকা ব্যৱহাৰ কৰিব আচলতে সেইখিনি লাভ কৰিবনো ক'ৰ পৰা? জনসাধাৰণৰ পৰা। গতিকে যদি উপযুক্ত লাভ নহয় তেন্তে লছটো হয় জনসাধাৰণৰ। গতিকে এনেধৰণে নদী বান্ধৰ ফলত আমাৰ এনভাইৰনমেণ্টৰো অপকাৰ হয়, সমাজ এখনৰো অপকাৰ হয়, আৰু আমি ইকনমিকেলো উইক হৈ পৰিব পাৰোঁ। এইকেইটাই হ'ল নদী বান্ধৰ সমস্যা, পৰিৱেশিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যা। বাৰু ঠিক আছে, নেক্সট আন এটা প্ৰশ্ন লৈ গৈছোঁ। এই নদী বান্ধ বা জলশক্তি প্ৰকল্পৰ ওপৰত থকা আন এটা প্ৰশ্ন। পানীত ডুবা গছ-গছনিবোৰ বায়ুহীন অৱস্থাত পচি কি গেছ নিৰ্গত কৰে? যদি পানীত নদী বান্ধ এটা বনায় তেন্তে তাতে কাষৰ যিবিলাক গছ-গছনি সেই নদী বান্ধটোৰ পানীত ডুব গৈ থাকিব পাৰে, আৰু এনেধৰণে ডুব গৈ বায়ুহীন অৱস্থাত যদি পচে তেন্তে তাৰ পৰা মিথেন গেছ হ'ব পাৰে। এই নদী বান্ধৰ লগত জড়িত যিখিনি কথা আছিল তাৰ ভিতৰতে সোমাই আছিল এই প্ৰশ্নটো, তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক উলিয়াই দিছোঁ। এইবাৰ আন এটা আমাৰ পৰম্পৰাগত শক্তিৰ উৎস জৈৱ শক্তিৰ পিছত আছিল আমাৰ জলশক্তি প্ৰকল্পৰ পিছত আছিল জৈৱ গেছ। তেনে জৈৱ গেছৰ ওপৰত আমি এতিয়া প্ৰশ্নসমূহ চাওঁ। তাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিব এই জৈৱ গেছনো কাৰ বিষয়ে কৈছোঁ বা ই কেনেধৰণৰ এটা পৰম্পৰাগত শক্তিৰ উৎস। তেন্তে এটা প্ৰথম প্ৰশ্ন দিছোঁ জৈৱ গেছৰ ওপৰত। জৈৱ গেছ বুলিলে কি বুজা? এটা উদাহৰণ দিয়া। গোবৰ, বিভিন্ন উদ্ভিদজাতীয় অৱশিষ্ট অংশ, শাক পাচলিৰ পেলনীয়া অংশ, পুতিজল বা চিৱেজ আদি অক্সিজেন নোহোৱাকৈ পচি এবিধ গেছৰ সৃষ্টি কৰে, আৰু উৎপন্ন হোৱা এই গেছকে জৈৱ গেছ বোলে, যেনে গোবৰ গেছ। এটা সময়ত খুব গোবৰ গেছৰ প্ৰচলন চলিছিল। সকলো অঞ্চলতে যেতিয়া বিদ্যুতৰ যোগান ব্যৱস্থা দিব পৰা নাছিল তেতিয়া মানুহে ঘৰত লাইট ইত্যাদি জ্বলাবৰ কাৰণে ঘৰতে গোবৰ গেছ উৎপাদন কৰি লৈছিল, আৰু গোবৰখিনি পচাই পেলাই তাৰ পৰা সৃষ্টি কৰিছিল, অপঘটন ঘটাই গেছৰ সৃষ্টি কৰি তাৰ পৰা বিভিন্ন ধৰণৰ কাম কৰিছে। গতিকে এই যে গোবৰ গেছ ব্যৱহাৰ কৰিছিল, গোবৰ গেছ এটা জৈৱ গেছ। এনেধৰণৰ উদ্ভিদৰ পেলনীয়া অংশ বা গোবৰ ইত্যাদি অক্সিজেন নোহোৱাকৈ পচি যি গেছৰ সৃষ্টি কৰিব সেয়াই হ'ল জৈৱ গেছ। বাৰু ঠিক আছে, আমি গোবৰ গেছনো কেনেকৈ উৎপাদন কৰিছিল এটা সময়ত, হয়তো কাৰোবাৰ ঘৰত এতিয়া সেই গোবৰ গেছ উৎপাদন কৰা তেনেকুৱা চৌবাচা বা টেংকিবিলাক এতিয়াও আছে চাগৈ। বাৰু হয়তো কোনোবাই এতিয়াও চাগে কৰিব পাৰে, কিন্তু বৰ্তমান যুগৰ পৰিৱৰ্তন ঘটিছে কাৰণে মই ভবা নাই যে কোনোবাই হয়তো ব্যৱহাৰ কৰি আছে বা থাকিবও পাৰে, সেই বিষয়ে নাজানো। কিন্তু তাৰ হয়তো সেই আগতে ব্যৱহাৰ কৰা টেংকি ইত্যাদি হয়তো ছাত্ৰ ছাত্ৰীসকলে এতিয়া চাগৈ দেখিবলৈ পাইছে। বাৰু ইয়াৰ আমি কেনেকৈ উৎপাদন কৰে তাৰ এটা আদৰ্শ আৰ্হিৰ বিষয়ে চাম। আন এটা কুৱেশ্যন চাই লওঁ। জৈৱ গেছত বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? আহিব পাৰে। তেন্তে জৈৱ গেছত থকা বেছি পৰিমাণৰ গেছবিধৰ নাম হ'ল মিথেন গেছ। এইবাৰ আমি কৈ আছিলোঁ যে আমি গোবৰ গেছৰ উৎপাদনৰ বিষয়ে চাম। তেন্তে এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাত আহিব পাৰে, ছাত্ৰ ছাত্ৰীসকলে খুব ভালকৈ চাব। এটা জৈৱ গেছৰ প্ৰকল্প আৰ্হি চমুকৈ বৰ্ণনা কৰা। তেন্তে এটা জৈৱ গেছ হিচাপে গোবৰ গেছৰ প্ৰকল্প আৰ্হিৰ বিষয়ে বৰ্ণনা আগবঢ়াব বিচাৰিছোঁ। আগবঢ়োৱা হৈছে, ৰ এটা বেছি হ'ল, কাটি দিব ছাত্ৰ ছাত্ৰীসকলে। গোবৰ গেছ উৎপাদন কৰিবলৈ ইটাৰে গম্বুজ সদৃশ এটা চৌবাচা নিৰ্মাণ কৰা হয়। গোবৰ আৰু পানী মিহলি কৰি প্ৰস্তুত কৰা পংক চৌবাচাটোৰ পাচক অংশত ভৰাই দিয়া হয়,
আৰু এই পাচক হৈছে অক্সিজেন বিহীন এটা বন্ধ কক্ষ ইয়াৰ পিছৰ ডায়াগ্ৰামটোতে দেখুৱাম গোবৰ গেছ উৎপাদন কৰিবলৈ খুব ধুনীয়াকৈ ইটাৰে হওক বা কংক্ৰিটৰ দ্বাৰাই হওক মানে পকাৰ দ্বাৰা এটা ধুনীয়া চৌবাচা বনাই লোৱা হয় যাতে তাতে গোবৰখিনি পচাব পাৰি আৰু প্ৰথম সেইটো হৈ যোৱাৰ পিছত গোবৰ আৰু পানী ডাইৰেক্ট গোবৰ নহয় গোবৰৰ লগত পানী মিহলি কৰি সেই চৌবাচাটোৰ ভিতৰত দিয়া হয় আৰু চৌবাচাটোৰ তলত এটা অংশ থাকে যাক কম আমি পাচক অংশ সেই পাচক অংশত ভৰাই দিয়া হয় আৰু পাচক হৈছে অক্সিজেন বিহীন মানে অক্সিজেন সোমাব নোৱাৰা এটা কক্ষ আৰু অক্সিজেনৰ প্ৰয়োজন নথকা অবায়ুক অণুজীৱ এতিয়া কিছুমান অণুজীৱ আছে যি অক্সিজেনৰ প্ৰয়োজন সিহঁতক নাথাকে সিহঁতে গোবৰৰ পংটোত থকা মানে গোবৰখিনিত থকা জটিল যৌগসমূহক অপঘটন ঘটাব অপঘটন এটা ক্ৰিয়া যাৰ দ্বাৰা মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰোজেন সালফাইড বা হাইড্ৰোজেন আদিৰ দৰে গেছ উৎপন্ন কৰিব উৎপাদিত গেছ পাচকৰ ওপৰত থকা গেছ সংগ্ৰহ কক্ষত সংগ্ৰহ কৰা হ'ব আৰু পাইপৰ যোগেদি ব্যৱহাৰ কৰা হ'ব ব্যৱহাৰ মানে লাইট ইত্যাদি জ্বলাবলৈ ব্যৱহাৰ কৰিব এইটোৱে হ'ল জৈৱ গেছৰ প্ৰকল্পৰ আৰ্হি ইয়াৰে কথাখিনি লিখাৰ লগতে ডায়াগ্ৰামটো ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ আঁকিব এইটো হৈছে ইটাৰ দ্বাৰা নিৰ্মিত আমাৰ কংক্ৰিটটো ইয়াতে আমি মিশ্ৰণটো গোবৰৰ আৰু পানীৰ মিশ্ৰণটো দিম দিয়াৰ পিছত এই যিটো পাচক অংশ ইয়াতে সেইখিনি পচিবলৈ পাচক অংশত পচিব আৰু তাৰ পিছত এই গেছ থকা এই কোঠাটোত গেছবিলাক জমা হ'ব যাক পাইপৰ দ্বাৰা উলিয়াই দিয়া হ'ব এতিয়া এই গোবৰ গেছবিলাক লাইট ইত্যাদি কামত জ্বলাবলৈ ব্যৱহাৰ কৰিছোঁ মানে শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিছোঁ ইয়াৰ পৰা আৰু এটা ভাৱে উপকৃত হৈছিল সেই সময়ত এই যিখিনি গেছ উৎপন্ন হ'ল তাৰ পিছত গোবৰখিনি কাম নাইকিয়া হৈ পৰে অপঘটন হৈ যোৱাৰ পিছত তাৰ পিছত তাক ক্ৰমান্বয়ে এইখিনি উলিয়াই নিয়া হয় আৰু উলিয়াই নিয়া যিখিনি তাৰ অৱশিষ্ট অংশ তাক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি সেইটো এটা ইয়াৰ বেনিফিট আছিল কিন্তু এতিয়া ভাবিব পাৰি ইমান বেনিফিটেড বস্তুটো কিয় আমিনো ব্যৱহাৰ নকৰোঁ তেন্তে ইয়াৰ অসুবিধা আছিল ইয়াৰ অসুবিধাটো ইয়াৰ পৰা পাব পৰা শক্তিৰ পৰিমাণ খুব কম আছিল আৰু যি কি নহওক এটা সময়ত কিন্তু বহুলভাৱে ইয়াক ব্যৱহাৰ কৰা হৈছিল তেন্তে আমি আজি কেইটামান পৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ চেষ্টা কৰিলোঁ প্ৰথমতে আমি চালোঁ শক্তিৰ উৎসসমূহৰ কি গুণাগুণৰ কাৰণে ভাল উৎস বুলি ক'ম ভাল ইন্ধন কি তাৰ বিষয়ে চালোঁ তাৰপিছত ক্ৰমান্বয়ে জীৱাশ্মজাত ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্প জলশক্তি প্ৰকল্প আৰু জৈৱ গেছ এইকেইটা পৰম্পৰাগত শক্তিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনালোঁ আমি আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত আমি বায়ু শক্তিৰ বিষয়ে পঢ়িম পৰম্পৰাগত শক্তিৰ উৎস আন এটা আছে বায়ু শক্তি আৰু তাৰ পিছত কিয়নো আমি এই পৰম্পৰাগত শক্তিৰ বিলাকক সলনি বিকল্প ইন্ধন এটা বিচাৰি আছোঁ আমি চমুকেহে কৈছোঁ তাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিম আৰু তাৰ পিছতে অপৰম্পৰাগত শক্তিৰ উৎসবিলাক আমি কোনবিলাকক আমি ক্ৰমান্বয়ে আঁকোৱালি ল'ব পাৰোঁ সেইবিলাকৰ বিষয়ে আলোচনা কৰিম তেনে ভিডিঅ'টোত আজি পাঠটোৰ প্ৰথমটি ভিডিঅ'ত আমি ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে ধন্যবাদ থেংক ইউ